গুড মৰ্ণিং সকলোকে। আজিৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। অলপমান ওলাই আহিলোঁ, সৰু সুৰা বজাৰ আছিলে। আহি থাকোঁতে খোজকাঢ়ি বাটতে পালোঁ, দেখিলোঁ বগৰীজোপা। বগৰী যে জোকাৰি খাই ইমান বেছি ভাল লাগে। স্কুলীয়া দিনৰ কথা মনত পৰি গ'ল। বগৰীজোপা অকণমান জোকাৰি পেলাই দুটা পালোঁ, তাকে বুটলি পেলাই খাই আহিলোঁ। আহি পেলাই ফল মূলৰ দোকানখন দেখিলোঁ, ফল মূল অকণমান লৈ ল'লোঁ। আহি থাকোঁতে বাছখনৰ পৰা অকণমান বস্তু এটা দেখিলোঁ। তাৰপাছত দেখিছোঁ হয়তো নিগনি ফুটপাথত টুকটুককৈ ঘূৰি ফুৰিছে। দেখিছেনে, মানুহজনে দিলে নহয় গোৰ মাৰি, এই টিককৈ পলাইছে। সি এনেই ভয় কৰা নাছিলে। ৰুম পায়েই ধুমাধুম চাদৰ পৰা কাপোৰখিনি আনি লওঁ বুলি ভাবিলোঁ, নহ'লে আগবেলা ৰ'দত শুকাবলৈ দিলোঁ আৰু পিছবেলা হিমত তিতিব। সেয়েহে সোনকালে গৈ পেলাই চাদৰ পৰা কাপোৰকেইটা আনি লওঁ বুলি আহিলোঁ, নহ'লে মোৰ কাপোৰ শুকোৱা আৰু নুশুকোৱা দুইটা একেই হ'ব। আবেলি টাইমত চাদৰ ওপৰত আহিছে, বেলিটো চোৱা মজাই বেলেগ। ইমান ধুনীয়াকৈ অকণ কুঁৱলীও পৰি থাকে পাহাৰখনত। আহিয়ে একো বনাবলৈতো মন নগ'লে, সেয়েহে পিজ্জা এটা অৰ্ডাৰ দিলোঁ। পিজ্জাকে খাম বুলি ভাবিলোঁ আজি। বাহিৰত খাই অহা হ'ল যদিও আহি পাইতো ৰুমত ভোকেই লাগে, সেয়েহে পিজ্জাটো অৰ্ডাৰ দিলোঁ। লেজিজৰ পিজ্জা মোৰ বহুত বেছি ফেভৰেট হয় আৰু বহুত দিন হ'ল মই পিজ্জাও খোৱা নাই। আজিলৈ বাই বাই সকলোকে।